মই মন্ত্ৰী হ'ব বিচাৰোঁ। ডাক্তৰ ইঞ্জিনিয়াৰ শচীন চাৰু জীৱনৰ কিমান যে লক্ষ্য। বয়স সলনি হয়, চেহেৰা সলনি হয়, বন্ধু সলনি হয়, প্ৰেমিকাৰ মন সলনি হয়, ৰাস্তাৰ নাম সলনি হয় দেশৰ নাম, মাটিৰ মালিকানা, নদীৰ গতি সলনি হয়, সম্পৰ্ক সলনি হয়, সময়ত সলনি হয় জীৱনৰ লক্ষ্য। এইম ইন ইয়ৰ লাইফত কি লিখিছিলোঁ মনত নাই, হয়তোবা বিজ্ঞানী, শিক্ষক, ডাক্তৰ, গাড়ী চালক, বাসিবাদক। অন্ততঃ মন্ত্ৰী হোৱাৰ কথা যে লিখা নাছিলোঁ সেয়া ঠিক। প্ৰিয় মূৰ্খ ৰাইজ, মোক এবাৰ মন্ত্ৰী হ'ব দিয়ক না। মই মন্ত্ৰী হ'ব বিচাৰোঁ। IAS, IPS অফিচাৰক লোকালয়ত গালি দি আপোনালোকৰ প্ৰিয় হ'ব বিচাৰোঁ। ৰাতিৰ আন্ধাৰত কমিশ্যন লৈ অফিচাৰৰ প্ৰিয় হ'ম। বানপানীত দেশ উটি গ'লেও আই লক্ষ্মীৰ ঠিকনা হ'ব মোৰেই ঘৰ। বানপানীত দেশ উটি গ'লেও আই লক্ষ্মীৰ ঠিকনা হ'ব মোৰেই ঘৰ। খৰাঙত মাটি ফাটি গ'লেও আই লক্ষ্মীৰ ঠিকনা হয় ৰাইজ, মোক এবাৰ মন্ত্ৰী হ'ব দিয়ক না। দুখবোৰ আঁতৰি যাব, অভাৱবোৰ উৰি যাব, সুখৰ সাগৰত ভাহি থাকিম মই আজীৱন। আপোনালোকে পানী নাপালেও নদীয়ে গতি সলাই মোৰ চোতাল পাবহি। পানী লৈ আপোনালোকে এন্ধাৰত ডুবি থাকিলেও মোহনীয়া পোহৰত দীপান্বিতা হ'ব মোৰ ঘৰত প্ৰতি নিশাই। মোক বাট এৰি দি গৰ্ভৱতী নাৰীয়ে ৰাজপথত প্ৰসৱ কৰিব সন্তান। চাইৰেনৰ শব্দত কান্দোন পাহৰি নাচি উঠিব নৱজাতক। মালিৰ যত্নত ফুলি উঠা ফুলৰ সুগন্ধি লৈ গৰ্বিত ভংগীত কম, ফুল মোৰ ভীষণ প্ৰিয়। কথা দিছোঁ ৰাইজ, মন্ত্ৰী হ'লে দালাল এৰি দি দালালৰ এপইণ্টমেণ্ট দিম। মন্ত্ৰী হ'লে দালাল এৰি দি দালালৰ এপইণ্টমেণ্ট দিম। বিলাসী গাড়ী, সুসজ্জিত অট্টালিকা, চিপাহী চন্দ্ৰৰে মোৰ ৰাজকীয় ভোগবিলাস দেখি আপোনালোকে পাহৰি যাব ভোক পিয়াহ। 7 দিনৰ মূৰত লগ পালে গহীন গম্ভীৰ স্বৰে কম, হৈ যাব, কৈ দিম, কৰি দিম, চাম বাৰু। অৱশ্যে ধনৰ টোপোলা লগত আনিলে আপোনাক ভিতৰলৈ মাতি নি চাহ একাপ খুৱাব পাৰোঁ। মন্ত্ৰী হ'লে ক'লা কাপোৰ এৰি বগা কাপোৰ পিন্ধিম, যদিও মোৰ মনৰ ৰং সলনি নকৰোঁ। মন্দিৰ, মছজিদ, গীৰ্জালৈ গৈ মনে মনে প্ৰাৰ্থনা কৰিম, ঈশ্বৰে যেন আপোনালোকক সদায় মূৰ্খ কৰি ৰাখে। দেশী বিদেশী ধন কুবেৰৰ লগত বিলাসী হোটেলত পাৰ্টি কৰি দেশ বিক্ৰী কৰিম। সংবাদ মেল পাতি আপোনালোকক উপদেশ দিম। আমাৰ মানুহবোৰ কৰ্মবিমুখ, জোনাকী পৰুৱা আমাক নালাগে। ফ্লাডলাইটৰ তলত কম পোহৰত নাচিলে মানুহ সুখী হয়, দীৰ্ঘজীৱী হয়। EVMত মোৰ নামত বুটামটো এবাৰ টিপি দিলে এনে কিনো ক্ষতি হয় আপোনালোকৰ? 5 দিনৰ হাজিৰা একেলগে দিম। বিলাতী মদ, চাকৰিৰ প্ৰতিশ্ৰুতি আৰু বহু কিবা কিবি ফ্ৰীতে পাব। কোনোবাই কয় ৰাজনীতিজ্ঞ হওঁতে যোগ্যতা লাগে না। বেছ ভাল কথা, আৰুনো দেৰি কি হয়? অনুগ্ৰহ কৰি মোক এবাৰ মন্ত্ৰী হ'ব দিয়ক না। দুখবোৰ আঁতৰি যাব, অভাৱবোৰ উৰি যাব, সুখৰ বন্যাত ভাহি থাকিম মই আজীৱন। হয়, মই মন্ত্ৰী হ'ব বিচাৰিছোঁ। বিশেষ দ্ৰষ্টব্য, প্ৰিয় ৰাইজ, মূৰ্খ বাবেই আপোনালোক মোৰ প্ৰিয়। আপোনালোক মূৰ্খ নহ'লে মই মন্ত্ৰী হওঁনো কেনেকৈ?